যোৰহাটত লেডি সিংঘম যোৰহাটত এতিয়া মদাহীৰ বাবে আতংকৰ অন্য নাম DSP নন্দিতা আজিৰ পৰা যদি ইয়াত কাবাক দেখা পায় এখন দোকান বুলি নহয় পটিয়ালি হাত যতে কাবাক যদি দেখা পায় না কথা বেয়া হ'ব অবৈধ মদৰ ঘাটিত উচ্ছেদ মদৰ দোকান ভাগি মদাহীক এশেকা দিলে DSP নন্দিতাৰ নেতৃত্বত যোৱা মহিলা আৰক্ষীৰ দলে বছৰ বছৰ ধৰি যোৰহাট আৰক্ষীয়ে নকৰা কাম কৰি দেখুৱালে সাহসী আৰক্ষী বিষয়া নন্দিতা কাকতিয়ে আজিৰ পৰা যদি ইয়াত কাবাক দেখা পায় এখন দোকান বুলি নহয় পটিয়ালি হাত যতে কাবাক যদি দেখা পায় না কথা বেয়া হ'ব যোৰহাটত এইবাৰ সিংঘমৰ ৰূপত এনেদৰে অৱতীৰ্ণ হ'ল মহিলা আৰক্ষী বিষয়া মহিলা আৰক্ষীৰ দল গৈ যোৰহাট নগৰৰ অলিয়ে গলিয়ে গঢ় লৈ উঠা অবৈধ মদৰ ঘাটিত অভিযান চলালে আৰু অভিযানৰ নেতৃত্বত যোৰহাটৰ DSP নন্দিতা কাকতি ইয়াত আজিৰ পৰা কোনো নাহিব শুনি পাইছে অভিযানকাৰী মহিলা আৰক্ষীৰ দলে মদৰ দোকান ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মদাহীকো দিছে ভালকৈ এশেকা এতিয়া যেন মদাহীৰ বাবে আতংকৰ অন্য নাম এইগৰাকী মহিলা DSP আজিৰ পৰা যদি ইয়াত কাবাক দেখা পায় এখন দোকান বুলি নহয় পটিয়ালি হাত যতে কাবাক যদি দেখা পায় না কথা বেয়া হ'ব ইয়াত আজিৰ পৰা কোনো নাহিব শুনি পাইছে বিগত কেইদিনমানৰ পৰা ব্যাপক অভিযান চলিছে যোৰহাটত বৃহস্পতিবাৰে নিশা যোৰহাটৰ অলিয়ে গলিয়ে ঘূৰি মুঠ 15জনকৈ সুৰাপাই ব্যক্তিক আটকো কৰে মহিলা আৰক্ষীৰ দলে আৰু ইয়াৰ পিছতেই যোৰহাটৰ যুৱক যুৱতী আৰু মহিলাৰ মুখে মুখে সাহসী নন্দিতাৰ প্ৰশংসা মদ খাই খাই বেয়া কৰি দিছে মোৰ মানুহটোক দুদিনকে মই নিছোঁ ইয়াৰ পৰা মদ খাই বস্তু বন্ধ কৰি ৰাখে ঘড়ী ৰাখে মোবাইল ৰাখে এইডোখৰত আৰু মদৰ ঘাটি আছে দৰকাৰ হ'লে মই দেখাই দিম বহুত ভাল কৰিছে বহুত ভাল কৰিছে বন্ধ কৰিব বহুত ভাল কৰিছে এইবিলাক ভাঙি আমি খুব ভাল পাইছোঁ নহয় যিকোনো জায়গাত আমাৰ শান্তি হৈছে এতিয়া বছৰ বছৰ ধৰি কোনো আৰক্ষীয়ে নকৰা কাম কৰি দেখুৱাইছে DSP নন্দিতা কাকতিয়ে সেয়েহে ৰাইজৰ মুখে মুখে এতিয়া এটাই কথা মহিলা সিংঘম আহিছে যোৰহাটলৈ কেমেৰা পাৰ্চন গণেশ মণ্ডলৰ সৈতে যোৰহাটৰ পৰা প্ৰদীপ বৰা নিউজ লাইভ